समिया फिल्म जोनाकी बरुआ के लिए श्री बेंजामिन देमारी का किया गया है। इन्हें भी प्रमाण पत्र। A sensitive portrayal of a young man struggling to find his sexual identity. चौथा विशेष उल्लेख मलयालम একো লুকাই নাৰাখো মই যেনেকুৱা তেনেকুৱাকৈ থাকোঁ মই কিন্তু নিজকে লুকাই নাৰাখো তই কেলা লেডিছকে খাইছা এবাৰ ধত অঁ ভাল ছোৱালী টাইপে লাগিব মই তোমাৰ কথাবিলাক বুজি পাওঁ মাইনা আপুনিও মোৰ নিচিনা আমি যদি বিয়া হৈ যাওঁ মই সম্পূৰ্ণৰূপে ছোৱালী হৈ যাব বিচাৰোঁ তোমালোকে কেৱল ছোৱালীহে দুখটো দেখিবা ল'ৰাৰ দুখটো নেদেখাই কেতিয়াও হেৰি চালত যা বলন ঐ মাধুৰী ক'ত যোৱা তই প্ৰতিপৰ জীয়েকে এদিন লেংটা কৰি চাব লাগিব মই আৰু কাকো ভয় নকৰোঁ মই আজিৰ পৰা কেৱল মই হৈ জীয়াই থাকিম কি প্ৰেমে পুৱাই পুৱাই ৰমি পিংকি আৰু মুন্নি আজি সকলোৰে মাজত জাহ্নৱীক আমাৰ গ্ৰুপত চেলা বনোৱা হৈছে সকলোৱে আঁচল ধৰি হাত তালি বজাওক নমস্কাৰ মই বেঞ্জামিন দেমাৰী অথনি মই 67 নেশ্যনেল ফিল্ম এৱাৰ্ডত স্পেচিয়েল জুৰি মেনশ্যন এৱাৰ্ডটো পাইছিলোঁ চ' ভেৰি হেপী এণ্ড ভবা নাছিলোঁ কেতিয়াও ইমান ডাঙৰ এৱাৰ্ড এটা পাম বুলি ইমান ডাঙৰ প্লেটফৰ্মত আমি নৰ্মেলি বলিউড চাই থাকোঁ টিভিৰ পৰা বাট বলিউডৰ চেলিব্ৰিটিবোৰক লগ পাম বা তাহাঁতৰ লগত একেলগে আসন গ্ৰহণ কৰিব পাম বুলি ভবা নাছিলোঁ চ' ইট ৱাজ ভেৰি গ্ৰেটফুল ফিলিং ফৰ মি এণ্ড আই এম ভেৰি হেপী ডেট মই মোৰ জাগাৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ মোৰ কমিউনিটিৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ মোৰ ফিল্ম জোনাকী বৰুৱা ইটছ বেছড অন থাৰ্ড জেণ্ডাৰ যোনটো আমি কওঁ তৃতীয় লিংগ বুলি তৃতীয় লিংগৰ ওপৰত সিহঁতে কেনেকৈ ষ্ট্ৰাগল কৰে সিহঁতৰ লাইফবোৰ কেনেকুৱা কি কৰিব লগা হয় সিহঁতে কেনেকৈ পাৰ কৰি নিজৰ জীৱনটো কি সংগ্ৰাম কৰিব লগা হয় তাৰে ওপৰত চ' মই মেইন কেৰেক্টাৰ মোৰ আছিলে চ' তাৰ কাৰণে মই এৱাৰ্ড পাইছিলোঁ এণ্ড আজি বহুত ভাল লাগিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গুৰেশ্বৰ সমিতি চ' মোক সম্বৰ্ধনা জনাইছে এনেকৈ মাতি বহুত ভাল লাগিছে যিহেতু মই গুৰেশ্বৰৰ পৰা বিলং কৰোঁ গুৰেশ্বৰে হয় সৰুতে ইয়াতে ডাঙৰ হৈছোঁ ইয়াতে ষ্টাডি কৰিছোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে ত' বহুত ভাল লাগিছে আৰু সকলোক চিনিয়ে পাওঁ ভাল লাগিছে আৰু আশা কৰোঁ আগতো আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ ভাল ফিল্ম ভাল মুভি ভাল চিত্ৰ এনেকৈ কৰি যাব পাৰোঁ যাতে আমাৰ সমাজক আৰু বা আমাৰ জাগাৰ নাম আৰু কৰি যাব পাৰোঁ সেইটো কামনা কৰিছোঁ বৰ্তমান মই প্ৰাগ প্লে'ৰ এখন ৱেব ছিৰিজ এখন কৰি উঠিলোঁ তাৰপিছত লণ্ডন ফিল্ম প্ৰডাকশ্যনৰ এখন ডকুমেণ্টাৰী কৰিছোঁ তাৰপিছত আৰু কিবা কিবি বস্তু আহি আছে যোনবোৰ এতিয়া ৰিভিল কৰিব নোৱাৰোঁ কনফিডেঞ্চিয়েল হয় চ' চাওঁ কি হয় বাকীবোৰ চলি আছে চববোৰ ভালে গ'লেতো ভালেই সেইটোৱে আমি আজি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বেঞ্জামিন দৈমাৰীয়ে যি আমাৰ মানে গুৰেশ্বৰৰ দৰে এটা পিছপৰা অঞ্চলৰ পৰা গৈ তেওঁ বলিউডৰ দৰে এটা মানে সুকীয়া স্থানত আমাৰ গুৰেশ্বৰৰ বাবে এটা সুনাম কঢ়িয়াই আনিছে তাৰ বাবে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁক আজি সম্বৰ্ধনা মানে অনুষ্ঠান পাতিছিলোঁ তাত নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁ মানে তাৰ বহুমূলীয়া সময়খিনি লৈ আমাক ইয়াত উপস্থিত হৈছিল লগতে আমি তাৰ বাবেও তেওঁক ধন্যবাদ জনাইছোঁ তেওঁ বলিউডত প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত 67 নং চলচ্চিত্ৰ বঁটা বিজয়ী কৈছিল কিমান আছিল আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গুৰেশ্বৰ আঞ্চলিক তৰফৰ পৰা কিছুদিন পূৰ্বে হৈ যোৱা 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিচাৰকৰ বিশেষ সন্মান আজৰি আনিব পৰা প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত জোনাকী বৰুৱাত যি অভিনয় কৰি তেখেতে প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আজৰি আনিব পৰা আমাৰ গুৰেশ্বৰৰ সুসন্তান মোৰ ভাতৃপ্ৰতিম বেঞ্জামিন দৈমাৰীদেৱক আমি আজি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেখেতক আমি আজি সম্বৰ্ধনা জনোৱাৰ বাবে আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতৰ বহুমূলীয়া সময়
অপচয় কৰি হ'লেও আমাৰ আজিৰ এই মঞ্চত উপস্থিত হোৱাৰ বাবে তেখেতক আমি আমাৰ আঞ্চলিক তৰফৰ পৰা প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু নেকি আমাৰ গুৰেশ্বৰ এটা একেবাৰে পিছপৰা অঞ্চল, এনেকুৱা অঞ্চলৰ পৰা গৈ তেখেতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি নিজৰ স্থিতি সবল কৰিব সক্ষম হৈছে, আমাৰ এই গুৰেশ্বৰ অঞ্চলক তেখেতে এটা নতুন দিগন্তৰ সূচনা কৰিছে, তাৰ বাবে আমি নথৈ আনন্দিত। আৰু এইটো বিষয়তে আমি তেখেতক আজি আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ জনাইছিলোঁ। আমি আজি গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ কাৰ্যালয়ত আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে আজি বেঞ্জামিন দৈমাৰীক যি ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে বৰ্তমান গুৰেশ্বৰ অঞ্চলৰে সুসন্তান, আমি তেওঁক আজি সম্বৰ্ধনা জনাব পাই সুখী হৈছোঁ। আমাৰ যি নেকি সাহিত্য সংস্কৃতিৰ দিশত গুৰেশ্বৰ অঞ্চলটোক আগৰ পৰা আমি চহকী বুলি জানো, আৰু সেইটো প্ৰমাণ কৰিলে বৰ্তমান সময়ত বেঞ্জামিন দৈমাৰীয়ে যেতিয়া এই অঞ্চলৰ পৰা গৈ তেওঁ অসমখনক এক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যি সুনাম কৰি আহিছে, তাৰ কাৰণে মই মোৰ ভাতৃপ্ৰতিম বেঞ্জামিন দৈমাৰীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।